এতিয়া আমি আজি আৰম্ভ কৰিম ট্ৰিপল কলম কেছবুক দেই হ্যাঁ তাৰ মানে হৈছে 30 নম্বৰযুক্ত ৰুকৰ বহি এটা কোৱেশ্চন তোমালোকে সবে পাই গলা হয় না এতিয়া চাবা তো কোৱেশ্চনটো কেনেকৈ দিয়া আছিল প্ৰিপেয়াৰ এ 3 কলম কেছবুক উইথ দ্য ফ্লোইং ট্ৰানজেকশনস দেই তো এইখন টেবুলখন আমি বনাই দেখালো ট্ৰিপল কলম কেছবুকৰ হ্যাঁ ট্ৰিপল কলম কেছবুক তো ইয়াতে প্ৰথমতে ডেট পাৰ্টিকুলাৰ একদম একেই সেম হ'ব যে আমি ডাবল কলম কেছবুক কৰিছিলো তাৰ নিচিনা সম্পূৰ্ণ সেম মাত্ৰ ইয়াতে এটা কলম বাঢ়ি যাব এইটো হৈছে ডিসকাউন্ট কলমটো বুঝানে ডিসকাউন্ট কেশ এন্ড বেংক তো সেইকাৰণে এক ট্ৰিপল কলম কোৱা হৈছে ডেবিট সাইডে আৰু ক্ৰেডিট সাইডেও ডিসকাউন্ট কেশ এন্ড বেংক দেই তিনটা কলম থাকিব এতিয়া আমি ট্ৰানজেকশন বিলাকলৈ যাম তো ইয়াতে सबसे फार्स्टत आमार 2008 2 জানুৱাৰী পৰা ট্ৰানজেকশন আছে তো সেইকাৰণে আমি ডেট কলমত 2008 বনাই লম দেই হ্যাঁ 2008 तो फर्स्ट 2008 2 জানুৱাৰী बैलेंस ऑफ कैश इन हैंड 25,000 एंड बैलेंस एट बैंक ₹10,000 तो দুটা এমাউন্ট আছে আমি সবেই জানো যে প্ৰথমতে যেটো হেতৰ কেশ ব্যালেন্স থাকে সেই কেশ ব্যালেন্সটো আমি কোনফালে লিখিব লাগে ডেবিট সাইডে লিখিব লাগে দেই হ্যাঁ তো ডেবিট সাইডে আমি কেনেকৈ লিখি চাই লোৱা 2008 জানুৱাৰী 2 बैलेंस বৰ ডাউন এতিয়া আমাৰ ডিসকাউন্ট কলমত নাই কেশ কলমত কিমান টকা আছে 25,000 আমি ইয়াতে পুট আপ কৰিম আৰু বেংক কলমত 10,000 ইয়াত পুট আপ কৰিম ঠিক আছে তো এনেকৈ আমি 2 তাৰিখৰ এন্ট্ৰিটো ট্ৰানজেকশনটো ক্লিয়াৰ কৰিম দেই তাৰ পাছতে আছে এটোটো ইয়াতো বুজাত অসুবিধা একো নাই হয় না তাৰ পাছতে আছে 3 জানুৱাৰী দেই ডিপোজিটেড কেশ ইনটু বেংক বেংকত জমা দিয়া হল 4,000 টকা এটা চাবা 3 তাৰিখৰ জাৰ্নেল এন্ট্ৰিটো আমি সোয়া সৰি ট্ৰানজেকশনটো সোৱাৰ লগে লগে ডিপোজিটেড ইনটু বেংক হলে আমাৰ কি হ'ব এন্ট্ৰি তো ডিপোজিটেড ইনটু বেংক হলে মানে আমি সবে জানো ই কোড আহিব কন্ট্ৰা এন্ট্ৰি আহিব না নাই হ্যাঁ তাৰ মানে বিপৰীত প্ৰবিষ্টি আহিব এটা কন্ট্ৰা এন্ট্ৰিটো কি আছিল যে কেশ ডিপোজিট কৰিলে কন্ট্ৰা এন্ট্ৰি আহে তো কন্ট্ৰা এন্ট্ৰি সময়ত আমাৰ দুইফালে আহে হয় না বুজিলা নে তো এইটো কেনেকৈ আহিব চোৱা জানুৱাৰী 3 এটা পইচা ডিপোজিট কৰি আমি ডাবল কলম কেশবুক কৰিতেও ডিপোজিট ইনটু বেংক পাইছিলো বুজিলা নে তো ডিপোজিট ইনটু বেংক বুলি কৰিলে মানে ফাৰ্স্ট কি আহিব ফাৰ্স্ট ডেবিট সাইডে টু কেশ একাউন্ট আহিব আৰু ক্ৰেডিট সাইডে বাই বেংক বুজিলা নাই তো এইটো কাৰণে আমি এনেকৈ লিখিম টু কেশ একাউন্ট লিখাৰ লগে লগে আমি আমাৰ এমাউন্ট কোড গৈ যাব বেংক কলম গৈ যাব এমাউন্ট আছিল 4,000 তো নেৰেশন এটা দিম কেশ ডিপোজিটেড হ্যাঁ ইয়াৰ পিছতে ঠিক ইয়াৰ একেই বিপৰীত ট্ৰানজেকশনটো আমাৰ ক্ৰেডিট ফালে আহিব জানুৱাৰী 3 বাই ইয়াতে কেছ আহিলে ক্ৰেডিট সাইডে বেংক বাই বেংক একাউন্ট তো বেংক একাউন্ট কোৱাৰ লগে লগে আমাৰ এমাউন্ট কোড আহি যাব কেশ কলমত আৰু এলএফত আমাৰ কন্ট্ৰা এন্ট্ৰি হোৱাৰ কাৰণে সি বহিব 4,000 আৰু ক্ৰেডিট সাইডেও আমি সি লিখিব লাগিব কন্ট্ৰা এন্ট্ৰি ডেবিট সাইডেও ঠিক আছে তো ইয়াৰ কাৰণে আমি এটা নেৰেশন দিম কেশ ডিপোজিটেড ওকে এইটো হৈছে জানুৱাৰী 3 তাৰিখৰ ট্ৰানজেকশন তো জানুৱাৰী 3 তাৰিখটো তো বুজাত একো অসুবিধা নাই ইয়াৰ পিছতে আমি জানুৱাৰী 4 তাৰিখলৈ যাম হ্যাঁ তো জানুৱাৰী 4 তাৰিখে কোৱা হৈছে যে বট গুডছ বাই চেক ₹1,000 চেকেৰে সামগ্ৰী ক্ৰয় কৰা হল 1,000 টকা তো সামগ্ৰী ক্ৰয় কৰিছে কেনেকৈ চেকেৰে ক্ৰয় কৰিছে তো চেকেৰে ক্ৰয় কৰাৰ লগে লগে আমাৰ 4 তাৰিখে হ্যাঁ তো এইটো
বেংক কলমলৈ গুচি যাব এমাউণ্টটো আৰু বস্তু পাৰ্চেছ কৰিছে হয় নাই বস্তু পাৰ্চেছ কৰাৰ লগে লগে কোনফালে যাব কেছ পইচা ওলাই গৈছে নাই তো কেছ পইচা ওলাই যোৱাৰ কাৰণে আমাৰ এন্ট্ৰিটো ক্ৰেডিট ফালে আহিব কিমান তাৰিখ জানুৱাৰী 4 তাৰিখ ঠিক আছে বাই বস্তু কিনিছে দ্যাট মিন্স আমি কি লিখিম পাৰ্চেছ একাউণ্ট বাই পাৰ্চেছ একাউণ্ট চেকেৰে কিনিছে বাই চেক তো চেক সদায় কি হয় বেংকত ভঙা হয় সেইবাবে আমি বেংক কলমত লিখিম 1000 ঠিক আছে আৰু এটা নেৰেশ্যন দিম বিং কেছ পাৰ্চেছ গুডছ পাৰ্চেছ দেই goods purchase issued by check এইটো হৈছে 4 তাৰিখ ক্লিয়াৰ তো ইয়াৰ পাছতে 4 তাৰিখ ক্লিয়াৰ হৈছে বুজাত নিশ্চয় একো অসুবিধা নাই হয় নহয় ইয়াৰ পিছতে আমি যাম 5 তাৰিখলৈ sold goods for cash নগদ সামগ্ৰী বিক্ৰী কৰা হ'ল 1400 তো কেছ বিক্ৰী কৰিলে আমাৰ হাতলৈ পইচা আহিব হয় নহয় তো পইচা যেতিয়া আমাৰ হাতলৈ আহিব তেতিয়া আমি কি কৰিম তাক ডেবিট কৰিম হয় নহয় আৰু ডেবিট কৰিম কি নামেৰে লিখিম সেলস একাউণ্ট নামেৰে বুজিলানে তো জানুৱাৰী 5 তাৰিখ টু সেলস একাউণ্ট তো কেছ বিক্ৰী কৰিছে তো এমাউণ্ট আমাৰ ক'ত আহিব কেছ কলমত 1400 ঠিক আছে আৰু নেৰেশ্যন দিম বিং ক্যাশ সেলস ঠিক আছে তো ইয়াতো এইটোতো একদম মানে সিম্পল ট্ৰানজেকশন ডেফিনেটলি এইটো 5 তাৰিখটো বুজিবলৈ একো অসুবিধা নাই যিহেতুকে তেওঁলোকে ব্যৱসায়ী বস্তু এটা বিক্ৰী কৰিছে কিমানত 1400 ঠিক আছে ইয়াৰ পাছতে 5 তাৰিখ হৈ গ'ল 7 তাৰিখলৈ যাম ড্ৰ ফ্ৰম বেংকৰ পৰা আহৰণ কৰা হ'ল 2300 এতিয়া 7 তাৰিখৰটো আমি বেংকৰ পৰা আহৰণ কৰা হ'ল বুলি কৈছে উইথড্ৰ ফ্ৰম বেংক এতিয়া মন কৰিবলগীয়া কথা এইটোৱে আমি বেংকৰ পৰা পইচা উইথড্ৰ কৰিছো হয় না তো বেংকৰ পৰা পইচা উইথড্ৰ কৰাৰ লগে লগে আমাৰ কি আহে কন্ট্ৰা এন্ট্ৰি আহে না নাই আমি দুটা কন্ট্ৰা এন্ট্ৰি পাইছিলো ওয়ান ইজ দা ডিপোজিট ইনটু দা বেংক এন্ড আনাদাৰ ওয়ান উইথড্ৰ ফ্ৰম বেংক ঠিক আছে তো ইয়াতে আমাৰ এই ট্ৰানজেকশনৰ উইথড্ৰ ফ্ৰম বেংক বুলি লিখা আছে কিন্তু এইটো মেনশন কৰা নাই যে পাৰ্সোনাল ইউজৰ কাৰণে উইথড্ৰ কৰিলে নে অফিস ইউজৰ কাৰণে উইথড্ৰ কৰিলে যেতিয়া আমাৰ মেনশন নাথাকিব মানে ট্ৰানজেকশনত তেতিয়া আমি ইয়াতে ধৰিব লাগিব যে ই অফিস ইউজৰ কাৰণে উইথড্ৰ কৰা হৈছে ঠিক আছে তো সেই কাৰণে আমি কন্ট্ৰা এন্ট্ৰিত আহিম তো 7 তাৰিখে তো আমাৰ দুই সাইডে যাব ডেবিট এন্ড ক্ৰেডিট তো ডেবিট ফালে 7 তো ডেবিট সাইডে যেতিয়া আমি উইথড্ৰ কৰো পইচা তেতিয়া ডেবিট সাইডে আহিব টু বেংক একাউণ্ট আৰু ক্ৰেডিট সাইডে যাব বাই কেছ একাউণ্ট ঠিক আছে তো টু বেংক একাউণ্ট তো ইয়াতে আমি কন্ট্ৰা এন্ট্ৰি সি দিম এমাউণ্ট কিমান টকাৰ ট্ৰানজেকশন আছিল 2300 তো আমি বেংক লিখিলে কেছ কলমত 2300 পুট আপ কৰিম তাৰ পাছতে এগেইন জানুৱাৰী 7 ইয়াতে বেংক আহিলে ইয়াতে আমি কেছ লিখিম বাই কেছ একাউণ্ট তো লেজাৰ ফলিঅ'ত সি আহিব কেছ একাউণ্ট লিখাৰ লগে লগে আমাৰ এমাউণ্ট আহি যাব বেংক কলমলৈ এমাউণ্ট আছিলে 2300 তো দুটাতে আমি এটা নেৰেশ্যন দিম from bank এনেকে তো ইয়াতো ঠিক আমি ডেবিট সাইডে এটা নেৰেশ্যন দিম বিং cash withdraw from bank ঠিক আছে এইটো এটা হৈছে কন্ট্ৰা এন্ট্ৰি 7 তাৰিখৰ
বুজি পাইছা অসুবিধা আছে নেকি ইয়াত কন্ট্ৰা এন্ট্ৰি আহিছে তো কন্ট্ৰা এন্ট্ৰি আমি কিন্তু এটাই কথা মনত ৰাখিব লাগিব যে আমাৰ যেতিয়াই পাৰ্চনেল ইউজৰ কাৰণে পইচা উইথড্ৰ কৰিব তেতিয়া কিন্তু কন্ট্ৰা এন্ট্ৰি নাহে আৰু আমাৰ ট্ৰেনজেকশ্যনত মেনশ্যন থাকিব লাগিব যে ব্যৱসায়ীজনে নিজৰ ব্যৱহাৰৰ কাৰণে পইচা বেংকৰ পৰা উইথড্ৰ কৰিছে ঠিক আছে ক্লিয়াৰ হয় নহয় নেক্সট জানুৱাৰী 8 তাৰিখ ৰিচিভ এ চেক ফ্ৰম অনিলৰ পৰা এখন চেক পোৱা হ'ল এলট হিম ডিছকাউণ্ট 50 rupees এয়া অনিলৰ পৰা চেক এখন ৰিচিভ কৰিলে আৰু তেওঁক ডিছকাউণ্ট দিলে ₹50 টোটেল তেওঁলোকৰ ট্ৰেনজেকশ্যনটো কিমান টকাৰ হৈছে 1000 rupees এতিয়া চাবা এই যেতিয়া চেক ৰিচিভ কৰা হয় ডেফিনেটলি পইচা পোৱা হয় হয় না তো পইচা পোৱা হোৱাৰ লগে লগে আমাৰ কোনফালে আহিব ডেবিট সাইডে আহিব ওকে তো জানুৱাৰী 8 তাৰিখ হ্যাঁ টু কাৰ পৰা ৰিচিভ কৰিলে চেকখন অনিলৰ পৰা টু অনিল একাউণ্ট ঠিক আছে তো এতিয়া চেক ৰিচিভ কৰিছে তো অনিলৰ পৰা চেক ৰিচিভ কৰিলে হ্যাঁ আৰু ডিসকাউন্ট দিলে টাইম কিমান টকা সেই ডিসকাউন্ট কলমত বহিব 50 rupees বুঝলানে হ্যাঁ আৰু সেই পইচা তেওঁ কি পালে পইচা পালে হয় নহয় তো তেওঁ সেই পইচা পালে সেইকাৰণে আমাৰ ডেবিট সাইডে আহিলে ঠিক আছে আৰু তেওঁ পইচাটো আমি ক'ত বহাম কেশ কলমত বহাম টোটেল এমাউন্ট আছিল 950 ঠিক আছে তো 950 তেওঁ কেশ পইচা পালে আৰু 50 rupees মানে অনিলক কি দিলে ডিসকাউন্ট দিলে ঠিক আছে তো ইয়াতে আমি নেৰেশনটো লিখিম এতিয়া being check receipt and discount allowed discount allowed ঠিক আছে টু অনিল একাউন্ট 50 rupees ডিসকাউন্ট দিলে আহিলে আৰু কেশ কলমত 950 এনেকে নেৰেশনটো দিলে being check receipt and discount allowed হৈছে ইয়াৰ পাছত 8 তাৰিখৰটো হেক কৰাৰ পিছত আৰু দুটা এন্ট্ৰি আমাৰ আছে 9 তাৰিখৰ ট্ৰানজেকশ্যনটোত কৈছিলে যে অনিল চেক পেড ইনটু বেংক অনিলৰ চেকখন বেংকত জমা কৰা হৈছিল অনিলৰ চেকখন কিমান টকা আছিল অনিলৰ চেকখন 950 rupees আছিল ঠিক আছে তো এই অনিলৰ চেকখন বেংকত জমা কৰাৰ লগে লগে আমাৰ কি এন্ট্ৰি আহিব কন্ট্ৰা এন্ট্ৰি আহিব হয় নহয় তো অনিলৰ চেকখন বেংকত জমা কৰাৰ লগে লগে আমাৰ কন্ট্ৰা এন্ট্ৰি আহিব আৰু সেই কন্ট্ৰা এন্ট্ৰিটো বেংকত চেক জমা কৰিলে দ্যাট মিন্স পইচা জমা কৰিলে বেংকত পইচা জমা কৰিলে কি আহিব আমাৰ ডেবিট সাইডে কেশ একাউণ্ট ডেবিট হয় নহয় আৰু ক্ৰেডিট সাইডে বাই বেংক একাউণ্ট আহিব ঠিক আছে তো সেইকাৰণে আমি 9 তাৰিখে এনেকৈ লিখিম টু কেশ একাউণ্ট তো লেজাৰ ফুলত আমি কন্ট্ৰা এন্ট্ৰি হোৱাৰ কাৰণে চি লিখিম ইয়াতে কেশ লিখাৰ কাৰণে আমি এমাউণ্ট বেংক কলমলৈ লৈ যাম 950 ঠিক আছে আৰু এটা নেৰেশন দিম কেশ ডিপজিটেড আৰু ঠিক একেই আমি 9 তাৰিখে ইয়াতে লিখিম বাই বেংক একাউণ্ট কন্ট্ৰা এন্ট্ৰি চি আহিব আৰু বেংক একাউণ্ট লিখাৰ লগে লগে আমাৰ এমাউণ্ট কেশ কলমলৈ আহিব 950 ঠিক আছে আৰু নেৰেশন দিম being cash deposited ঠিক আছে হৈছে এইটো এনেকৈ আমি 9 তাৰিখৰ ট্ৰানজেকশ্যনটো ক্লিয়াৰ কৰিছোঁ আৰু ইয়াতে আমি 9 তাৰিখটো চেক ডিপোজিট বেংকত কৰাৰ লগে লগে আমি কি পালো কন্ট্ৰা এন্ট্ৰি পালো ঠিক আছে ক্লিয়াৰ হৈছে ইয়াৰ পিছতে লাষ্ট এন্ট্ৰিটো আমি চাম 10 তাৰিখৰটো 10 জানুৱাৰী পেড ৱেজেছ ইন কেশ মজুৰি দিয়া হ'ল 400 টকা তো 400 rupees কেশ কি দিলে ৱেজেছ পেড কৰিলে তো ৱেজেছ পেড কৰাৰ লগে লগে ব্যৱসায়ীৰ পৰা পইচা ওলাই গৈছে হয় না তো তেতিয়া আমি কোনফালে যাব আমাৰ ক্ৰেডিট সাইডে যাব 10 তাৰিখ বাই ৱেজেছ একাউণ্ট rupees কিমান টকা 400 আমাৰ কেশ কলমলৈ আহিব
ঠিক আছে হ্যাঁ তো নেগেশ্যন লিখিম বিং ওয়েজেস পেড ঠিক আছে তো এইকেইটা হৈছে অৰিজিনেল আমাৰ ট্ৰেনজেকশ্যন কেইটা 3 কলম কেছবুক ট্ৰিপল কলম কেছবুকৰ ট্ৰেনজেকশ্যন আমি এনেদৰে পুট আপ কৰিব লাগে হা তো ইয়াৰ পাছতে আমি বেলেন্সিং ফিগাৰ ওলাম চাম আমি ডেবিট এণ্ড ক্ৰেডিট দুই চাইডে যেনেদৰে আমি ডাবল কলম কেছবুকখন কৰিছিলোঁ সেই ডাবল কলম কেছবুকখন কৰাৰ নিচিনাকৈ আমি ইয়াতে কিন্তু তিনিটাই কলমৰ আমি এমাউণ্টবিলাক চেকিং কৰিব লাগিব তো সেইকাৰণে আমি এনেকৈ লিখিম তিনিটা কলমৰে 1 2 3 তাৰপিছতে তো আমি ইয়াতে দেখিছোঁ অনলি ডিছকাউণ্ট কলমটো ডিছকাউণ্ট ভাগে আমি পুট আপ কৰিব লাগে তলত তো ইয়াতে 50 रुपीज আছে তো 50 আহিলে হ্যাঁ তো ক্ৰেডিট সাইডে আমাৰ কোনো ডিছকাউণ্ট নাই ঠিক আছে তো ক্ৰেডিট সাইডে এখানে আমাৰ নীল থাকিব তাৰপিছতে আমি এতিয়া কেছ আৰু বেংক এই দুটা কলমক চাম যে কেছ কলমৰ ডেবিট ফালে বেছি এমাউণ্ট আছে নে ক্ৰেডিট কলমৰ সৰি কেছ কলমৰ ক্ৰেডিট সাইডে বেছি এমাউণ্ট আছে হ্যাঁ তো যেহেতুকে দেখিছোঁ ইয়াত 25000 আছে 1400 তো কেছ কলমৰ ইয়াতে এমাউণ্ট কম আছে সেইটোকে আমি আমাৰ ডেবিট সাইডে এমাউণ্ট বেছি আছে তো ডেবিট সাইডে আমি টোটেল কৰি দেখিলোঁ যে টোটেল আছে 29650 ডেবিট সাইডে 29650 আৰু এই কেছ টোটেল এমাউণ্টটো আমি ক্ৰেডিট সাইডত লিখিম 29650 ঠিক আছে হ্যাঁ তাৰপিছতে এতিয়া প্ৰথমতে আমি কেছ কলমৰ কামটো কৰি লম অৰ্থাৎ কেছ কলমৰ বেলেন্সিং ফিগাৰটো কিমান ওলাব এওঁলোকৰ ট্ৰেনজেকশ্যন শেষ হৈছে 10 তাৰিখে হ্যাঁ তো 10 তাৰিখে যেহেতুকে শেষ হৈছে সেই 10 তাৰিখৰ দিনাই লাষ্ট ডেট উলিয়াই আমি বেলেন্সিং ফিগাৰটো উলিয়াম বাই বেলেন্স ক্ৰেডিট ডাউন তো প্ৰথমতে আমি কেছ কলমৰ বেলেন্সিং ফিগাৰটো ওলাবৰ কাৰণে টোটেল আমি পালোঁ 29650 এই 29650 পৰা হ্যাঁ আমি কেছ কলমত এমাউণ্ট থকা 4950 এণ্ড 400 এই তিনিটা এমাউণ্টকে আমি ইয়াৰ পৰা লেছ কৰিম লেছ কৰি পেলাই আমি টোটেল এমাউণ্ট পাম 24300 24300 এইটো হৈছে কেছ কলমৰ বেলেন্সিং ফিগাৰ এতিয়া আমি বেংক কলমত চাম তো বেংক কলমত ডেবিট সাইডে অলৰেডি বেছি এমাউণ্ট হ'ব তো ডেবিট সাইডে আমি গোটেইকেইটাকে এড কৰি কিমান পাম তো গোটেইকেইটাকে এড কৰি আমি পাম 14950 আমি বেংক কলম পাইছে সেই একেই এমাউণ্ট আমি ক্ৰেডিট সাইডত লিখি ল'ম 14950 ঠিক আছে এতিয়া আমি ক্ৰেডিট সাইডৰ বেংক কলমৰ এই দুটা এমাউণ্ট 1000 and 2300 এই দুটা এমাউণ্টকে আমি টোটেল এমাউণ্টৰ পৰা লেছ কৰি কিমান বেলেন্সিং ফিগাৰ পাম সেইটো উলিয়াম তো লেছ কৰাৰ পিছত আমি পাম 11650 এইটো হৈছে আমাৰ বেংক কলমৰ বেলেন্সিং ফিগাৰ এতিয়া আমি লাষ্ট ডেটত ওলালো বেলেন্সিং ফিগাৰ কেইটা তো এই এমাউণ্ট কেইটা আমাৰ 10 তাৰিখে ক্লোজিং হৈছিল আৰু বেলেন্সিং ফিগাৰ 10 তাৰিখে ওলালে আৰু 10 তাৰিখৰ এতিয়া আমি ক্ৰেডিট সাইডে বেলেন্সিং ফিগাৰ ওলালে আমি ডেবিট সাইডলৈ এতিয়া কি কৰিম ট্ৰান্সফাৰ কৰি ৰাখিম ঠিক আছে তো এনেদৰে আমি ট্ৰান্সফাৰ কৰিম ইয়াতে 2008 হ্যাঁ তো ইয়াত 10 তাৰিখ আছিলে ইয়াত জানুৱাৰী 11 তাৰিখ ঠিক আছে হ্যাঁ টু বেলেন্স বোর্ড ডাউন কৰি আমি ইয়াতে 24300 আমি ইয়াতে বেলেন্সিং ফিগাৰ লিখিব নালাগে ডিসকাউন্ট কলমত কেছ কলমত লাগিব 24300 আৰু বেংক কলমত আহিব তোমাৰ 11650 এই বেলেন্সিং ফিগাৰ উলিয়াৰ পিছতে আমাৰ ট্ৰিপল কলম কেছবুকখন ক্লিয়াৰ হয় ডেফিনেটলি বুজি পাইছা
অসুবিধা নাই, একদম ইজি আছে। হা, তো এনেদৰে আমি 3 কলম কেছবুক কৰিব লাগে। তো ট্ৰিপল কলম কেছবুকখন কিন্তু মষ্ট ইম্পৰ্টেণ্ট। আমি ইয়াত বেচিকেলি মন কৰিবলগীয়া কথাটো হৈছে কণ্ট্ৰা এণ্ট্ৰিটো, যে কণ্ট্ৰা এণ্ট্ৰি আমি কেনেদৰে পুট আপ কৰিব লাগে। ঠিক আছে।